ক্ৰিয়েটিভ ফেক্ট চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি গম পায়নে যে পৃথিৱীলৈ কণী প্ৰথম আহিছিল নে কুকুৰা প্ৰথম আহিছিল? আৰু পৃথিৱীত এটা জীৱ আছে যিয়ে এটা সময়ত মানে একেবাৰতে ৫৬,০০০ কণী পাৰে। আৰু পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নামটো জানেনে আপুনি? যদি নাজানে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। ফেক্ট নাম্বাৰ 1, আপুনি গম পায়নে যে পৃথিৱীত প্ৰতি ছেকেণ্ডত 4টাকৈ কেঁচুৱা জন্ম হয়? অৰ্থাৎ আমি আমাৰ সামগ্ৰিক জনসংখ্যাত 4টা নতুন কেঁচুৱাক স্বাগতম জনাইছোঁ। আপুনি অলপ অংক কৰক আৰু আপুনি জানিব পাৰিব যে প্ৰতি মিনিটত প্ৰায় 250টা কেঁচুৱা জন্ম হয় আৰু প্ৰতি ঘণ্টাত 15,000 আৰু প্ৰতিদিনে 3,60,000 নতুন কেঁচুৱা জন্ম হয়। অৰ্থাৎ আজিৰ দিনটোত 3,60,000 কেঁচুৱাক আমি স্বাগতম জনাইছোঁ। ফেক্ট নাম্বাৰ 2, বিশ্বৰ জনসংখ্যাৰ 52%ৰো অধিক লোকৰ বয়স 30 বছৰ তলৰ। ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনৰ অৰ্থাৎ চমুকৈ ইউনেস্কোৰ মতে 2012 চনলৈকে বিশ্বৰ জনসংখ্যাৰ 50.5% আছিল 30 বছৰ তলৰ লোক। এই জনসংখ্যাৰ প্ৰায় 89.7% মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ দৰে উদীয়মান আৰু বিকাশশীল অৰ্থনীতিত বাস কৰে। ফেক্ট নাম্বাৰ 3, আপুনি গম পায়নে যে অক্টোপাছে এটা সময়ত 56,000 কণী পাৰে? অক্টোপাছে কণীবোৰ সুৰক্ষিত কৰিবলৈ ইমানেই সমৰ্পিত যে তাই 6 মাহ ধৰি একো নাখায়। পোৱালিবোৰ জন্মৰ সময়ত চাউলৰ দানাৰ আকাৰ হয়। ফেক্ট নাম্বাৰ 4, পৃথিৱীত এনে এখন দেশ আছে যিখন দেশত বিগত 50 বছৰৰ তুলনাত বৰ্তমান অধিক গছ আছে। দেশখনৰ নাম হ'ল ইজৰাইল। ফেক্ট নাম্বাৰ 5, পৃথিৱীৰ আটাইতকৈ কম ঘনবসতিপূৰ্ণ দেশখনৰ নাম আপুনি জানেনে? সেই দেশখনৰ নাম হ'ল গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ড হৈছে পৃথিৱীৰ আটাইতকৈ কম ঘনবসতিপূৰ্ণ দেশ, য'ত প্ৰতি বৰ্গ কিলোমিটাৰত 0.2 জনতকৈও কম লোক থাকে। ইয়াৰ পিছত আছে মংগোলিয়া, নামিবিয়া, অষ্ট্ৰেলিয়া আৰু আইচলেণ্ড আদিৰ দৰে দেশ। ফেক্ট নাম্বাৰ 6, মহম্মদক পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নাম বুলি ভবা হয়। জন, জেমছ, মেৰী আদিক আঁতৰাই দিয়ক। পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নামটো মহম্মদ বুলি বিশ্বাস কৰা হয়। দ্য ইণ্ডিপেণ্ডেণ্টৰ মতে বিশ্বজুৰি আনুমানিক 150 নিযুত পুৰুষ আৰু ল'ৰাই এই নামটো ভাগ বতৰা কৰে। এই জনপ্ৰিয়তাৰ কাৰণ হৈছে প্ৰতিজন ইছলামী প্ৰথম সন্তানৰ নাম ইছলামী ভৱিষ্যদ্বক্তাৰ নামেৰে ৰখাৰ এক মুছলমানসকলৰ পৰম্পৰা। ফেক্ট নাম্বাৰ 7, ডেনমাৰ্কৰ পতাকাখন হৈছে বিশ্বৰ আটাইতকৈ পুৰণি পতাকা, যাক 1219 খ্ৰীষ্টাব্দত গ্ৰহণ কৰা হৈছিল আৰু বৰ্তমানো এই পতাকাখন আকাশত উৰি আছে। ফেক্ট নাম্বাৰ 8, আপুনি গম পায়নে যে বিশ্বৰ নদীবিহীন সৰ্ববৃহৎ দেশখন হৈছে ছৌদি আৰৱ? ছৌদি আৰৱ হৈছে নদীবিহীন বিশ্বৰ সৰ্ববৃহৎ দেশ। ফেক্ট নাম্বাৰ 9, সৰুৰে পৰা আমাক এটাই প্ৰশ্ন আমনি কৰি আছিল যে এই পৃথিৱীলৈ কণী প্ৰথম আহিছিল নে কুকুৰা প্ৰথম আহিছিল? অৱশেষত বৈজ্ঞানিকে অনুসন্ধান কৰি উলিয়ালে যে এই পৃথিৱীলৈ কুকুৰা প্ৰথম আহিছিল, কাৰণ কণীৰ ওপৰৰ তৰপটো তৈয়াৰ হ'বলৈ এটি প্ৰটিনৰ প্ৰয়োজন হয়। যিহৰ কণীয়ে নহওক কিয়, কুকুৰাৰ হওক বা হাঁহৰ হওক বা চৰাইৰে হওক, এটি প্ৰটিনৰ প্ৰয়োজন হয় আৰু এই প্ৰটিনৰ নাম হৈছে OC17 বুলি কোৱা হয়। এই প্ৰটিনটোৰ অবিহনে কণী এটা হোৱা বা সৃষ্টি হোৱা অসম্ভৱ আৰু এই প্ৰটিন কেৱল কুকুৰাৰ পেটতহে পোৱা যায়। গতিকে এই পৃথিৱীলৈ কুকুৰা প্ৰথম আহিছিল। ফেক্ট নাম্বাৰ 10, আপুনি এদিনত কিমান দেৰি শুব পাৰে? 7 ঘণ্টা, 8 ঘণ্টা? আপুনি জানি আচৰিত হ'ব যে শামুক এটা একেবাৰতে 3 বছৰলৈকে শুই থাকিব পাৰে।